নমস্কাৰ। আজি দিনটো অসমীয়া খবৰলৈ। প্ৰথমটো খবৰ 2024 চনৰ 3 জুলাইৰ পৰা ভাৰতৰ সকলো চিমৰ ৰিচাৰ্জৰ দাম বৃদ্ধি হ'ল। দেশৰ সকলো কোম্পানীয়ে ৰাইজৰ ওপৰত মাধমাৰ দিছে। আপোনাৰ যদি আগত ভৰাই থোৱা ৰিচাৰ্জ আছে তেনেহ'লে সেই প্লেন চলি থাকিব। 2 নম্বৰটো খবৰ ভাৰতীয় ক্ৰিকেট দলত যুৱৰাজ সিঙৰ সলনি পৰাগ ৰিয়ানক 12 নম্বৰ জাৰ্চি দিয়া হ'ল, ঘোষণা কৰিলে BCCIয়ে। 3 নম্বৰটো খবৰ অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ তাণ্ডৱ, ঘৰ-দুৱাৰ, দলং ৰাস্তাৰ উটুৱাই নিছে বানপানীয়ে আৰু বানাক্ৰান্ত হৈ অসমত বহু পৰিয়াল আলৈ-আথনি হৈছে। 4 নম্বৰটো খবৰ অসম চৰকাৰ ডাঙৰ সিদ্ধান্ত, 10 লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব আৰু ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব চৰকাৰৰ পৰা 5টা বিনামূলীয়া সুবিধা। শিক্ষাৰ পৰা চিকিৎসালৈ বিনামূলীয়া সুবিধা পাব আৰু যিকোনো মুহূৰ্ততে 2 লাখ ৰেচন কাৰ্ড কাটি দিব চৰকাৰে। 5 নম্বৰটো খবৰ এতিয়ালৈকে বানপানীত 38 জন লোকৰ মৃত্যু হৈছে আৰু বেছিকৈও মৃত্যু হ'ব পাৰে। অসমৰ 28খন জিলাৰ 2208খন গাঁৱত বানপানীৰ কবলত পৰিছে। কাজিৰঙা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বানপানী বাগৰিছে। বৰাকতো বানপানীৰ বাবে ৰাইজৰ মাজত হাহাকাৰ লাগিছে। এই বছৰৰ দ্বিতীয়টো বানত ব্ৰহ্মপুত্ৰৰ পিছত বৰাক উপত্যকাত ধ্বংসলীলা চলাইছে আৰু কৰিমগঞ্জৰ বদৰপুৰত বানপানীয়ে মাথাউৰি ছিঙিলে। বৰাক আৰু কুশিয়াৰা নৈ বিপদসীমাৰ বানপানী গৈ আছে আৰু মধ্য অসমত কলং-কপিলি ভয়াৱহ অৱস্থা। তাৰমানে নগাঁও, মৰিগাঁও জিলা বানপানীৰ কবলত আৰু হাফলং, জাতিংগা, হাৰাং, গাজাও 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি বৈ গৈছে বানপানী। 6 নম্বৰটো খবৰ আহি থকা জুলাই মাহৰ 10 তাৰিখে অসমৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব টকা। টকা সোমোৱাৰ আগতে আপোনাৰ বেংক পাছবুক একাউণ্টখন পৰীক্ষা কৰি চাওক। কোনসকল লোকে পাব এই টকা? বিধৱা পেঞ্চনৰ আঁচনি, বৃদ্ধ পেঞ্চনৰ আঁচনি, অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব 1250 টকা, মানে 1250 টকা। আজিলৈ খবৰ ইমানেই আছিল। জয় আই অসম।